হেল্ল' ফ্ৰেণ্ড, আজি ভাবিলোঁ হাঁহ আৰু কোমোৰা বনাওঁ। সেয়েহে কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন গৰম হ'লে তেল দি দিছোঁ। তেলটো গৰম হোৱা দেখি তাত দুটা তেজপাত দি দিছোঁ। তেজপাত দুটা হোৱাৰ পাছত আপোনাৰ পিঁয়াজ, নহৰু, আদা পেষ্ট বনাই থোৱা আছিলে, দি দিছোঁ। দি পেলাই অলপ লৰাই দিছোঁ। ভাজি আছোঁ। আপোনালোকে বাৰু হাঁহ আৰু কোমোৰা বনালে কোনে কোনে খাই ভাল পায় কমেণ্টত জনাবচোন দেই। মই কিন্তু বিৰাট ভাল পাওঁ। মছলা দি দিছোঁ এতিয়া তেলত। ধনিয়া গুড়ি, জিৰা গুড়ি, মিট মছলা, চিকেন মছলা, তাৰপিছত আপোনাৰ ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ তাতে। সকলো মছলা দি দিছোঁ। জলকীয়া দিয়া নাইকিয়া, জলকীয়া মোৰ ছোৱালীয়ে খাব, সেইকাৰণে তাই জ্বলা হ'লে খাব নোৱাৰে, সেইটো কাৰণে জলকীয়াটো নাই দিয়া। আৰু আনহাতে আপোনাৰ হাঁহৰ মাংসত আৰু এটা মছলা দিলে ভাল লাগে, সেইটো হৈছে হাঁহ চাল মছলা। মই হাঁহৰ মাংস বনালে হাঁহ চাল মছলা ব্যৱহাৰ কৰোঁ। হাঁহ চাল মছলাই বৰ ধুনীয়া সোৱাদ এটা উঠাই দিয়ে। মাংসটো খাবলৈ বহুত টেষ্টি হয়, সেইকাৰণে দি দিছোঁ। মছলাটো ভাজি আছোঁ। অলপ ভাজি হোৱাৰ পিছত অলপ বাটাৰ দি দিছোঁ তাতে। মাংসত বাটাৰটো দিলে ভাল লাগে, সেয়েহে মই মাংস বনালে বাটাৰ ব্যৱহাৰ কৰোঁৱেই। বাটাৰ অলপ দি দিছোঁ। দি পেলাই অলপ বাটাৰটো গলালৈকে ভাজি ল'লোঁ। ভাজি পেলাই যি মেৰিনেট কৰি থোৱা হাঁহৰ মাংসখিনি তাত দি দিলোঁ। দি পেলাই লৰাই ভাজি আছোঁ। অলপ তেল উঠিছে দেখিছেনে? এতিয়া আপোনাৰ বিলাহী কাটি থোৱা আছিলে, বিলাহীকেইটা দি দিছোঁ। বিলাহীকেইটা গলালৈকে অলপ ভাজি ল'ম। ভাজি আছোঁ। দেখিছেনে? বিলাহী গলিলে। ইফালে আপোনাৰ তেলখিনি ওলাই আহিছে। আলু আৰু কোমোৰা কাটি থোৱা আছিলে, আলু আৰু কোমোৰাখিনি দি দিছোঁ। আলু আৰু কোমোৰাখিনি এতিয়া অলপ ভাজি ল'ম, অলপ ফ্ৰাই কৰি ল'ম ঢাকি। যেতিয়া আলু আৰু কোমোৰাখিনি অলপ হ'ব, তেতিয়া আপোনাৰ গৰম পানী দিম। আমাৰ ফাইনেলি দেখিছেনে? হাঁহৰ মাংসখিনি হৈছেই অলপ। এতিয়া মই অলপ গৰম পানী দি দিছোঁ। গৰম পানী দি ঢাকি দিছোঁ অলপ হোৱালে। মাংস ৰেডি হৈছে আৰু অলপ আছে। দেখিছেনে হাঁহৰ মাংস? দেখি বাৰু কাৰ খাওঁ লাগিছে হাঁহ আৰু কোমোৰাৰ সৈতে বনোৱা, জনাবচোন। মোৰ হাঁহৰ মাংস হৈছেই। ফাইনেলি হাঁহৰ মাংস হৈ গ'ল। এতিয়া আৰু ভাতৰ লগত খোৱাহে কথা ন? আপোনালোকৰ দেখি পেলাই বাৰু খাওঁ লাগিছেনে? জনাবচোন দেই।